हेलो एभ्रिवान पुनर्बार स्वागतम जनाइছো मोर अन्य एटी भिडिओলৈ আৰু এতিয়া ৰাতি প্ৰায় 8 বাজি পাৰ হৈ গল আৰু আজি যাব ওলাই আছো আমাৰ গাঁৱৰ ক্লাব ঘৰত যেহেতু আমাৰ বিহু বুলি আজি শেষৰটো খানা আছে গাঁৱত ফাংচন আছিলে বিহু ফাংচন তাৰে আজি হিচাপ নিকাচ আৰু লৈ যোৱা টকা কেইটাৰে আমাৰ খানা ফাংচনৰ পিছে ভিডিও হে দিয়া নহল আৰু এইফালে ফাইনালি মই ৰেডি হৈ লৈ আহি পালো ক্লাব ঘৰ আহিয়ে দেখিছো ইয়াতে আলু পিয়াজ এইবোৰ কটা পৰ্ব চলি আছে আৰু আমি যেহেতু লৰা ছোৱালী আটায়ে লগ হৈ খাম হেহে গুটেই লগ একেলগে কামবোৰ কৰিছো আৰু এইফালে জুলিয়ে হাই দিছে আপোনালোকক আৰু এইফালে মই ধুনীয়াকৈ পিয়াজ কাটি আছো আৰু এইফালে আমাৰ দাদাসকলে ৰান্ধি আছে আগৰ খানাৰ ভিডিওটো দেখুৱাইছিলো আমাৰ এনেকৈ খানা পাতিলে দাদাসকলে ৰন্ধা বঢ়া কৰে অকনমান সহায় কৰি দিলেই হ'ল পিছে ছোৱালীখিনিক এৰি নাখায় হেতুৱে ভাল লাগে ইহঁতৰ আৰু এইফালে ইহঁতে মোবাইল চাই আছে আৰু ভাইজি দুজনে ধুনীয়াকৈ বিহুৰ হিচাপ নিকাচৰ বহিখিনি চাই আছে আৰু এইফালে মই ৰেডি কৰি আছো চাটনিৰ কাৰণে জলকীয়া পিয়াজ গাজৰ বিলাহী তিয়হ ধুনীয়াকৈ লগাই লৈছো আৰু এতিয়া কেঁচা মিঠাতেল আৰু নিমখ দি ধুনীয়াকৈ এইখিনি সানি লৈছো যিহেতু খোৱাৰ সময়